মোবাইল 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 অলপমান ফুটেজ চাই লওক কেনে লাগে। তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় সকলোৰে ভালে আছে। তো গাইজ, আপোনালোকে সকলোৱে জানে যে দুৰ্গা পূজা চলি আছে এতিয়া। তো ভাবিলোঁ দুৰ্গা পূজাৰ ব্লগ এটা বনাওঁৱে, যিহেতু মই ব্লগ প্ৰায় বনাওঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ। তো ভাবিলোঁ আজি বনাওঁ। আৰু আমাৰ ঘৰৰ একদম কাষতে পূজা চলি আছিল আৰু সেই পূজাৰ অৱস্থা যোৱাকালি বৰষুণত একদম অৱস্থা পুৰা বেয়া, শিল চিল গোটেই চেচ। এতিয়া চাওঁ, আপোনালোককো দেখাই আছোঁ ক'ত কি কৰোঁ। এতিয়া নহয়, আপোনালোক এতিয়া বৰ্তমান বাজিছে আপোনাৰ 3টা বাজি আছে। তো আপোনালোক মই দেখাম গধূলিকৈ। বৰ্তমান বৰ্তমান আছোঁ নুনমাটিৰ পূজা চাই লওক। অনুৰাধা এই গাইজ আইফোনৰ এই লগাব আহিছে কভাৰ কৈ দিয়া অলপ তোমাৰ ফিলিংছ। ঠিকে চলি আছে আৰু চলি আছে। নাইচ, বঢ়িয়া বঢ়িয়া। এই চব মোবাইল 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 এটা কভাৰ দি আছে। মানে মীনা বজাৰ যে হয় যে আহি পালোঁ এই চব চলি আছে একদম। কি মানে মোক যে বনাই আছা, নিজে বনোৱা আকৌ আইফোন লৈছা তো। আহিছা পুৰা বৰষুণ দিছে ন গাইছ, একদম পানী। তো গাইছ, চব নতুন আইফোন। কিমান দিন হ'ল কিনা? এদিন নতুনকৈ মাত্ৰ জন্ম হৈছে মাত্ৰ। কি লৈছে কেনে লাগছে? একদম তো একদম আপোনালোকে জানে আইফোনটো যে কেমেৰাৰ কাৰণে বিখ্যাত। তো এইটোৰ অলপমান ফুটেজ চাই লওক কেনে লাগে। অলপ চিনেমেটিকৰ কাৰণে ভিডিঅ'টো এনজয় কৰক। 3, 2, 1 আইফোনের কোয়ালিটি সব একদম বাপরে গাইস। কোয়ালিটি বেলেগ আইফোনের। তো গাইস অলপমান দেৰিকৈ ক'ৰবাত উঠিব ট্ৰাই কৰিম। উঠিম নে নাই ক'ৰবাত? উঠিম ট্ৰাই কৰিম উঠিম ক'ৰবাত উঠিম চাওঁ চবতে। ভিডিঅ' কোৱালিটি চিনেমেটিক কেনে লাগিল গোটেই লৈ দিছিল চিনেমেটিককেইটা। ভাল, আপোনালোকে নিশ্চয় চাই ভাল পালে। তো কিবা এটাত উঠোঁ, হয় চকৰিত উঠিম, নহয় কিবা এটাত উঠিম আৰু কিবা এটা ঘূৰাত নুঠোঁ। ঘূৰাতটো সৰু ল'ৰা ছোৱালীকেইটা উঠিছে। টিকেট লৈ লৈ বঢ়িয়াকৈ দুটা যাব, লৈ যাম। সিহঁতে যাব, সিহঁতে টিকেটবিলাক বেলেগকৈ কেনে বঢ়িয়া গাইজ প্ৰপাৰ ঘূৰাব পাৰে। গাইজ চবেই এতিয়া মানে যাওঁ আৰু লাহেতে। এই টিকেট ৰেডি খালি লাইনটোৱে অলপ বেছি, খালি বহুত দেৰি ৰখিব লাগিব গাইজ। সিহঁতকো লগ পাই গৈছোঁ। এই কেনে য়েছ গাইজ, সেয়া বহি গ'লোঁ। তো গাইজ আমি দেৰি লাগি আছোঁ, চব বহি গৈছে, একদম বঢ়িয়াকৈ বহি আছে, ভিডিঅ' চিডিঅ' বনাই আছে। আৰম্ভ হ'ব, আমাৰ ৰিয়েকশ্যন চাব এতিয়া আৰু ৰিয়েকশ্যন চাম নেকি? গাইজ আৰম্ভ। য়েছ গাইজ। Oh, start! Ragib! Starting, bro!
2. Yes guys, this is day 2. তো গাইজ যোৱাকালি যিমানখিনি মই দেখাব পাৰিলোঁ আপোনালোকক দেখালোঁ। তো আজিও যাই আছোঁ এতিয়া বৰ্তমান চাওঁ ক'ত ক'ত দেখাব পাৰোঁ তাকে বলক গাইজ। তো আজি হ'ল ডে 2 দিনা আহিবলৈ নাৰেংগী ছেম মানুহ ছেম জেগাত চব আহিবলৈ এতিয়া বৰ্তমান গৈ আছোঁ। জাষ্ট আমাৰ খালি ড্ৰেছটো চেঞ্জ হৈছে, চাই লওক আমাৰ ড্ৰেছ অলপ গৈ আছোঁ এতিয়া বৰ্তমান কিহৰ পূজা চাম আজি ক'ৰ চাম আজি নাৰেংগী নাৰেংগী কিবা কেদাৰনাথ বনাইছে বোলে, তো তাকে চাওঁ অলপ বোলে কেদাৰনাথ বনাইছে বোলে শুনিছোঁ। তো ভাবিলোঁ চাই আহোঁ আমি নেকি যোৱাকালি সেইবোৰ চালোঁৱে ডেটো লাষ্ট পূজা আজি সেই যাম অলপ পূজা বুলি চাওকচোন যাম চাওক একদম বাপৰে কিটো জাম লাগিছে নহয় গাইজ চাওক। আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনত। Yes, ya কেদাৰনাথৰ ভিতৰত মণ্ডপ চাই লওক। বহুত চালোঁ কেদাৰনাথ ভিতৰত বাহিৰত যাওঁ বাহিৰত যাওঁ এতিয়া লাগে বহুত চালোঁ ভিতৰত মণ্ডপ বহুত চালোঁ বাহিৰত যাই ভালকৈ দেখাই আছোঁ। বাহিৰৰ পৰা চাব কেদাৰনাথ চাবলৈ এনেকৈ চাওক বাহিৰৰ পৰা এনেকুৱা আৰু ভিতৰৰ পৰা দেখাই লওক আপোনালোকক বাহিৰৰ পৰা এনেকুৱা চাওক আৰু মানুহ চাওক বহুত দেখাল আপোনালোক যাবি নেকি এতিয়া ব'ল বিশালত যা বোলে ব'লা অলপ বিশালৰ পৰা ঘূৰি আহোঁ মানে ইয়াতে কাম কৰেতো সেইকাৰণে অলপ ঘূৰি ফুৰি আহোঁ আৰু অলপ। তো আজি আজি থাৰ্ড ডে যিটো ভাচনি মানে লাষ্ট একদম। তো তাতে গৈ আছোঁ লগৰকেইটাৰ লগত, তো সিহঁতে আহি আছে যাওঁ বিশেষ দূৰত নহয় আমাৰ চেপ্টনৰে যিহেতু ওচৰতে ভাচনিটো হৈ যায় উঠাই দিয়ে তাতে যাই আছোঁ বলক। মোৰ লগৰকেইটাৰ কাৰণে ৰখি আছোঁ সিহঁতে আহিলে গুচি যাওঁ আৰু।